সকলোকে নমস্কাৰ জনাইছোঁ। এতিয়া মই আছোঁ মাজুলী ছাইডত আৰু মাজুলী ব্ৰহ্মপুত্ৰৰ একদম পাৰ দেখিছেই আপোনালোকে নিশ্চয়। আৰু এয়া দেখিছে যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ পোজ হয় আৰু এয়া নিশ্চয় আপোনালোকে দেখিবলৈ পাৰিছে আৰু কিমান পোজ ফুটিলে আৰু কিমান কামবিলাক এতিয়া বন্ধই হৈ আছে আৰু কিমান কাম কৰি বন্ধ কৰিলে আৰু সেয়াও আপোনাক মই দেখাই আছোঁ। আৰু যিসকলে নতুনকৈ ভিডিঅ' চাইছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন ভিডিঅ' পাই থাকিবলৈ আৰু শেষলৈকে ভিডিঅ'টো চাই যাব স্কিপ নকৰি। আৰু নিশ্চয় আপোনালোকে থাম্বনেইলটো চাই ক্লিক কৰিছে আৰু এয়া দেখিবলৈ পাইছে আৰু এয়া মই দেখাব চেষ্টা কৰিছোঁ। এইফালে চাওক, দেখিছে আপোনালোকে এইফালে একদম পূৰা ব্ৰহ্মপুত্ৰৰ মাজলৈ গৈ আছে ইয়াৰ পোজ খুটা দেখিছে আপোনালোকে। এইটো 14 নম্বৰ পোজ হয় আৰু এইফালে দেখিবলৈ পাইছে। এতিয়া বৰ্তমান আপোনালোকে জানিব বিচাৰে যে মাজুলী ছাইডে কিমান পোজ ফুটা হৈছে। বৰ্তমান এতিয়ালৈকে মই 27লৈকে দেখিছোঁ, একদম ব্ৰহ্মপুত্ৰৰ মাজলৈকে মাজুলী ছাইডৰ পৰা 27টা পোজ ফুটা গন্তি কৰিছিলোঁ, 27টাই দেখিছোঁ। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াত 13 নম্বৰ হৈছে, এইফালে হৈছে 12 নম্বৰ, এনেকৈ গৈ আছে। এইফালে দেখিছে আপোনালোকে। আৰু মই বৰ্তমান ৰাতিপুৱাই আহি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। এইফালে চাওক, কাম কৰিবৰ কাৰণে পূৰা যা যোগাৰ কৰি আছিলে। ওপৰত সেইবিলাক দেখিছে ৰডবিলাক বান্ধি আছিলে। আৰু এইফালে চাওক আপোনালোকে, এইফালে এনেকৈ গৈ আছে একদম দেখিছে নিশ্চয় আপোনালোকে। মই অলপ দেখাব চেষ্টা কৰিছোঁ। এতিয়া কাম বন্ধ হৈয়ে আছে বৰ্তমান। এয়া চাওক আপোনালোকে, মই দেখাব বিচাৰিছোঁ যে শ্ৰমিকসকলে থকা ঘৰবিলাক এইবিলাক চাওক পূৰা খালী হৈ আছে। আৰু এয়া চাওক পূৰা খালী হৈ আছে এয়া। আৰু এইফালে চাওক, আৰু কি কাৰণে বন্ধ হৈছেতো মই নাজানো বাৰু, তথাপিও মই ক'ব বিচাৰিছোঁ যে শ্ৰমিকসকলে যদি পইচা পাতি নাপায় কাম কৰিব কেনেকৈ আৰু ঘৰখন চলিব কেনেকৈ। এইটো কাম কৰিয়ে ধৰক ঘৰবিলাক চলি আছে। আৰু কোম্পানীবিলাকো কোম্পানীক দিলেহে পইচা আৰু শ্ৰমিকসকলক পইচা দিব। সেইবাবে পইচা দিয়া নাই চাগে, সেইটো কাৰণে এয়া কাম বন্ধ হৈছে চাগে। এয়া পূৰা দেখিবলৈ পাইছে পূৰা খালী হৈ আছে, খালী হৈ আছে। এইটো চাইডে মই এইফালৰ পৰা আহিছোঁ। এয়া হৈছে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ পোষ্ট হয় যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ। আৰু মই দেখাইছোঁ এয়া মাজুলী ছাইডৰ পৰা। চাওকচোন আপোনালোকে, এয়া 4 নম্বৰ পোষ্ট হয় আৰু এয়া 5 নম্বৰ হয়। এনেকৈ কৈ মই গন্তি কৰিছিলোঁ, প্ৰায় 27টা পোষ্ট ফুটা হৈছে মাজুলী ছাইডৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজলৈকে। আৰু নেক্সট মই আপোনালোকক দেখাম আমাৰ যোৰহাটৰ ছাইডৰ পৰা কিমান পোষ্ট ফুটা হৈছে আৰু বাকী পোষ্টবিলাক দেখাম কিমান কৰিছে কাম। আৰু সেয়া দেখিছে মই ৰাতিপুৱাই আহিলোঁ পিলপিলীয়া ৰাস্তাত আৰু লাহে লাহেকৈ আহি আছোঁ বাইকখন চলাই। আৰু আপোনালোকক মই দেখাব চেষ্টা কৰিলোঁ আৰু নিজৰ কামত আহিছিলোঁ মাজুলীত। আৰু তাৰ মাজতেই মৰ্ণিঙতে আহি মই আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। এয়া চাওক, আৰু যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ পোষ্টবিলাক। আৰু এয়া চাওক মাজুলী ছাইডৰ পৰা এয়া এতিয়া প্ৰায় 17-18 দিন হ'ল বুলি কৈছে কাম বন্ধ বুলি। আৰু এয়া চাওক, এতিয়া কোনো নাই, পিলপিলীয়া ৰাস্তাত আহি আছোঁ লাহে লাহেকৈ মৰ্ণিঙত। কি সুন্দৰ এটা দৃশ্যত আহি আছোঁ। এয়া চাওক আপোনালোকে, দেখাব চেষ্টা কৰিছোঁ। এয়া একদম আহি মই ব্ৰহ্মপুত্ৰৰ একদম কাষত পাইছোঁহি আৰু এতিয়া পানী শুকাল। আৰু এয়া মই আহি আছোঁ একদম পাৰৰ পাইছোঁ শেষৰ একদম হেৰিয়ত ব্ৰহ্মপুত্ৰৰ একদম কাষত। আৰু এয়া চাওকচোন আপোনালোকে, মই এবাৰ দেখাব চেষ্টা কৰিলোঁ। যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ পোষ্টবিলাক আপোনালোকক দেখালোঁ। কেইটা পোষ্ট ফুটা হৈছে আৰু দেখিলেই আপোনালোকে পোষ্টবিলাক কিমান হৈছেগৈ আৰু কাম কিমান কৰি কাম বন্ধ হৈছে সেয়াও আপোনালোকক মই দেখালোঁ। আৰু যিসকলে নতুনকৈ ভিডিঅ' চালে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন ভিডিঅ' পাই থাকিবলৈ। আৰু লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানে, বাই বাই।